দুৰ্গা পূজা হ'ল ভাৰতবৰ্ষৰ এক ধাৰ্মিক উৎসৱ যাক হিন্দু ধৰ্মৰ লোকসকলে অতি আনন্দৰে পালন কৰে। আচলতে দুৰ্গা পূজা ৯ দিনীয়া উৎসৱ যদিও কিছুমানে ৫ দিন আৰু কিছুমানে ৭ দিন ধৰি পালন কৰে। ষষ্ঠীৰ পৰা মা দুৰ্গাৰ পূজা আৰম্ভ হয়। দশমীৰ দিনা বিসৰ্জনেৰে মা দুৰ্গা পূজা সমাপ্ত হয়। দুৰ্গা পূজাৰ এই উৎসৱ অসম, পশ্চিম বংগ, উৰিষ্যা, মণিপুৰ, ত্ৰিপুৰা আদিত পালন কৰা হয়। আনহাতে উত্তৰ ভাৰতত এই উৎসৱক নৱৰাত্ৰি নামেৰে জনা যায়, য'ত ৯ দিনলৈকে মাতা দুৰ্গাৰ পূজা কৰি দশম দিনা বিজয় দশমী উৎসৱ পালন কৰা হয়। কিন্তু কিয় পালন কৰা হয় এই দুৰ্গা পূজা বা নৱৰাত্ৰি, আজি আমি এই বিষয়ে আলোচনা কৰিম। দুৰ্গা পূজা হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যাৰ ধাৰ্মিক, আধ্যাত্মিক, সাংস্কৃতিক আৰু সাংসাৰিক মহত্ব আছে। এই উৎসৱ কিয় পালন কৰা হয় জানিবলৈ হ'লে ইয়াৰ লগত জড়িত দুটা পৌৰাণিক কথা জানিব লাগিব। ইয়াৰে প্ৰথমটো কাহিনী হ'ল মহিষাসুৰ নামৰ এজন অসুৰে ভগৱান ব্ৰহ্মাক সন্তুষ্ট কৰি এনে বৰদান লাভ কৰিছিল যে কোনো দেৱতা বা অসুৰে তেওঁক পৰাজয় কৰিব নোৱাৰে। বৰদান লাভ কৰি তেওঁ স্বৰ্গ আৰু পৃথিৱী দুয়ো ঠাইতে আতংকৰ সৃষ্টি কৰিবলৈ ধৰিলে। এবাৰ তেওঁ স্বৰ্গত হঠাৎ আক্ৰমণ কৰিছিল আৰু ইন্দ্ৰক পৰাজয় কৰি স্বৰ্গলোক দখল কৰিছিল। তেতিয়া সকলোবোৰ দেৱতাই সহায় বিচাৰি ত্ৰিমূৰ্তি ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱৰ কাষ চাপিল আৰু সকলোবোৰ দেৱতাই মহিষাসুৰক পৰাস্ত কৰিবলৈ বুলি একেলগ হৈ যুদ্ধ কৰিলে। কিন্তু মহিষাসুৰে লাভ কৰা বৰদানৰ বাবে দেৱতাসকল পৰাজিত হৈছিল। কোনো উপায় নাপাই দেৱতাসকলে মহিষাসুৰৰ বিনাশৰ বাবে দেৱী দুৰ্গাক সৃষ্টি কৰিলে। তেতিয়া দেৱী দুৰ্গাই মহিষাসুৰক আক্ৰমণ কৰিলে আৰু ৯ দিন ধৰি তেওঁৰ লগত যুদ্ধ কৰাৰ পাছত দশমী দিনা তেওঁক বধ কৰিলে। তেতিয়াৰ পৰাই সেই দশম দিনটো বিজয়া দশমী নামেৰে জনাজাত হৈ পৰে। সেই উপলক্ষে হিন্দুসকলে দুৰ্গা পূজা পালন কৰে। ই বেয়াৰ ওপৰত ভালৰ বিজয়ৰ প্ৰতীক। আনহাতে উত্তৰ ভাৰতত এই উৎসৱ নৱৰাত্ৰি নামেৰে জনাজাত। তাত ৯ দিন ধৰি মা দুৰ্গাৰ পূজা কৰি দশম দিনা বিজয় দশমী উৎসৱ পালন কৰা হয়, যিটো ভগৱান ৰাম আৰু ৰাৱণৰ লগত জড়িত বেয়াৰ ওপৰত ভালৰ বিজয়ৰ প্ৰতীক। উত্তৰ ভাৰতত প্ৰচলিত দ্বিতীয়টো কথা এনেধৰণৰ: যেতিয়া ৰজা দশৰথে ভগৱান শ্ৰীৰাম আৰু মাতা সীতাক বনবাসলৈ পঠাইছিল, তেতিয়া ৰাৱণে এদিন অৰণ্যৰ পৰা মাতা সীতাক অপহৰণ কৰিছিল। ৰাৱণৰ অপৰাধৰ শাস্তি দিবলৈ আৰু মাতা সীতাক উভতাই আনিবলৈ ভগৱান ৰামে ৰাৱণক আক্ৰমণ কৰিছিল। ভগৱান ৰাম আৰু ৰাৱণৰ যুদ্ধ বহুদিন চলি থাকিল। ভগৱান ৰামে বিজয়ৰ বাবে দেৱী দুৰ্গাক পূজা কৰিছিল। সেই পূজাত সন্তুষ্ট হৈ মা দুৰ্গাই ভগৱান শ্ৰীৰামক বৰদান দিছিল। এই বৰদান লাভ কৰাৰ পাছত দশমীৰ দিনা ভগৱান ৰামে অত্যাচাৰী ৰাৱণক বধ কৰিবলৈ সক্ষম হয় আৰু মাতা সীতাক লংকাৰ পৰা অযোধ্যালৈ ঘূৰাই আনে। ভগৱান ৰামৰ দ্বাৰা ৰাৱণক বধ কৰা এই ঘটনাৰ বাবে দশেৰা বা নৱৰাত্ৰি উৎসৱ বেয়াৰ ওপৰত ভালৰ বিজয় হিচাপে গণ্য কৰা হয় আৰু দুৰ্গা পূজাৰ শেষৰ দিনা ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হয়। দুৰ্গা পূজা আচলতে শক্তি লাভ কৰা ইচ্ছাৰে পালন কৰা হয়, যাতে বেয়া আৰু দুষ্টতাৰ অন্ত পেলাব পৰা যায়। মানুহে বিশ্বাস কৰে যে পূজা কৰিলে দেৱী দুৰ্গাই আশীৰ্বাদ প্ৰদান কৰিব আৰু তেওঁলোকক সকলোবোৰ সমস্যা আৰু নকাৰাত্মক শক্তিৰ পৰা আঁতৰাই ৰাখিব। হিন্দু ধৰ্মৰ প্ৰতিটো উৎসৱৰ আঁৰত এটা সামাজিক কাৰণ লুকাই থাকে। দুৰ্গা পূজাও এনেকুৱা এটা উৎসৱ যিয়ে আমাৰ জীৱনত শক্তি আৰু উৎসাহ সঞ্চাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।